Hello everyone, স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ এটি নতুন ভিডিঅ'লৈ। আজি এই কাপোৰযোৰ বনাই দেখুৱাবলৈ লৈছো। এয়া ৰাণী পিংক কালাৰৰ মিক্স পাটৰ কাপোৰ এযোৰ লৈছো। এয়া কাপোৰযোৰ বনাবলৈ মই ফেব্ৰিক এক্ৰিলিক কালাৰ লৈছো। প্ৰথমতে কাপোৰযোৰত এনেদৰে ডিজাইনবোৰ আঁকি লৈছো। আৰু এতিয়া ফুলখিনিত হোৱাইট কালাৰ আৰু পাতখিনিত ইয়েলো কালাৰ কৰি পেলাই অকমান সময় শুকুৱাবলৈ এৰি দিম। যিকোনো ৰঙীন কালাৰৰ কাপোৰত কালাৰ কৰিবলৈ হ'লে প্ৰথমতে হোৱাইট বা ইয়েলো কালাৰটো এপ্লাই কৰি ল'ব লাগে, তেতিয়া ফুলবোৰ দেখিবলৈ ধুনীয়া আৰু ব্ৰাইট হয়। সেয়েহে ময়ো প্ৰথমতে ফুলখিনিত হোৱাইট কালাৰ আৰু পাতখিনিত ইয়েলো কালাৰটো কৰি লৈছোঁ আৰু এইখিনি শুকুৱাৰ পাছত বাকী কালাৰবোৰ এপ্লাই কৰি যাম। আপোনালোকেও যদি এনেকুৱা ধুনীয়া কাপোৰ এযোৰ বনাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু শেষত কেনেকুৱা লাগিল কমেণ্টত জনাব।